স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লে। আৰু আজি যেহেতু আপোনালোকে গম পাইছিলে যে মই দুদিনৰ কাৰণে ঘৰলৈ আহিছিলোঁ, যেহেতু কলেজ এখনত মই কৰি আছিলোঁ, কলেজখনত ৰিজাইন দিবৰ কাৰণে কালি ৰিজাইন অলৰেডি দিয়া হ'ল। আৰু এতিয়া দুদিন অহাৰ কাৰণে মই কাপোৰ অৰ্ডাৰ লৈছিলোঁ আপোনালোকৰ পৰা। আৰু এই দুদিন যেহেতু বহুতখিনি কাপোৰ অৰ্ডাৰ পেণ্ডিং হৈ গ'ল, 100 যোৰ ওপৰত হ'ব কাপোৰ, আৰু কিমানখিনি কৰিব পাৰোঁ নাজানো। আজি আৰু কাইলৈহে মই ঘৰত থাকিম, আকৌ 2 তাৰিখে মই গৈয়ে আছোঁ মোৰ যোনটো জেগাত থাকোঁ আজিকালি। আৰু এইখিনি কাপোৰ আজি কৰিম, অকল এইখিনিহে কাপোৰ আজি কৰিম, আৰু বাকী কাপোৰ আনিব লাগিব। কাপোৰ ষ্টক নাই যিহেতু, সেইকাৰণে অকল যোনখিনি ষ্টক আছে সেইখিনিহে কৰিম। 3গৰাকী কাষ্টমাৰৰ কৰিম আজি, আৰু বাকীখিনি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু বাকী কাইলৈ কৰা কাপোৰখিনি হয়তো দেখুৱাব নোৱাৰিব পাৰোঁ, যদি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু গতিকে ভিডিঅ'টি চাই থাকিব। আৰু এইফালে এজনীয়ে কৰি আছে, যিহেতু বহুতখিনি কাপোৰ মই অকলে কণ্ট্ৰল কৰিব নোৱাৰিম, সেইটো কাৰণে জোনালীকো মাতি ল'লোঁ। আৰু এতিয়া আকৌ অৰ্ডাৰ লোৱা নহ'ব, আপোনালোকে অৰ্ডাৰটো দি থ'ব পাৰিব, খালি অৰ্ডাৰ মই আকৌ কাপোৰ পূজাতহে দিব পাৰিম। গতিকে আপোনালোকে অৰ্ডাৰটো দি থ'লেও কোনো প্ৰব্লেম নাই, কিন্তু পূজাতহে মই আৰু নেক্সট কাপোৰ দিব পাৰিম। গতিকে কিনো কৰোঁ, কেনেকৈ কৰোঁ, সকলোবোৰ আপোনালোকে ভিডিঅ'টি চাই থাকিব। আৰু এইফালে কাপোৰ ধুনীয়াকৈ কৰি আছে জোনালীয়ে, ময়ো অলপ পাছত কৰিম। যিহেতু অকলে কৰা কাপোৰ নহয়, বহুতখিনি কাপোৰ আছে। এইখিনি গোটেইখিনি কাপোৰ কৰা আছে, আৰু কাপোৰ আনিবলৈ দি থৈছোঁ। আহি পালে আকৌ দেখুৱাম আপোনালোকক, কিন্তু যিহেতু এইখিনি কাপোৰে মই আনি থোৱা আছিলে, সেইটো কাৰণে এইখিনি কাপোৰে এতিয়া কৰিম বৰ্তমান। তাৰপিছত আকৌ টাউনত গৈ পেলাই কাপোৰ আনিব লাগিব, মানে কাপোৰ আনিবলৈ অলৰেডি পঠিয়ালোঁ মানুহক। আহি পালে মই কৰিম, আকৌ দেখুৱাই থাকিম আপোনালোকক। আৰু অকণমান আকৌ মই যিহেতু পৰিৱেশটো দেখুৱাই ভাল পাওঁ ন, আমাৰ পৰিৱেশটো, গতিকে অকণমান দেখুৱাই দিছোঁ। এইফালে তামোল গছ, এইফালে একদম ধুনীয়া সেউজীয়া পথাৰ, আৰু এইফালে নাৰিকল গছ এনেকৈ এইখিনি। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈকে। আৰু এইফালে জোনালীয়ে পূৰা কাপোৰ কৰাত লাগি আছে, তাৰপিছত ময়ো কৰাত লাগিলোঁ। এতিয়া চকলেট কালাৰ কাপোৰ এযোৰত চিলভাৰ কালাৰেদি পখিলাজনী কৰিছোঁ। আৰু এইফালে জোনালীয়ে পূৰা স্ক্ৰীণ ধোৱাত লাগি আছে, যিহেতু স্ক্ৰীণখিনি ধুই কৰিব লগা হয়, কাৰণ বহুতখিনি মানুহৰ অৰ্ডাৰ থাকে। আৰু যিহেতু মই কাষ্টমাইজ কৰি পেলাই কাপোৰখিনি কৰোঁ, যোনটো কালাৰত কাপোৰত যোনটো ডিজাইন যোনটো কালাৰত খোজে তেনেকৈ মই বনাই দিওঁ, সেইটো কাৰণে অকণমান দেৰি লাগে, আৰু স্ক্ৰীণবোৰ ধুই কৰিব লগা হয়। আৰু যিহেতু বেলেগ বেলেগ কালাৰ বেলেগ বেলেগ কাপোৰত কৰিব লগা হয়, আৰু যদি 2-3গৰাকী মানুহৰ যদি ডিজাইনবোৰ একেই হয়, কালাৰবোৰ একেই হয়, তেতিয়া ভাল হয় আমাৰ কৰিবৰ কাৰণে। আৰু ইমানেই বতাহ দেখিছেনে, পূৰা কাপোৰ উৰুৱাই নিছে। তাৰপিছতে আকৌ মই এইফালে পাৰি ল'লোঁ লাইট স্কাই ব্লু কালাৰৰ কাপোৰ এযোৰ, আৰু এইফালে এটা নিমকি টাইপৰ ডিজাইন এটা কৰিছোঁ। এই ডিজাইনটো কৰিবলৈ খুব ভাল লাগে, আৰু বহুত ধুনীয়া ডিজাইন হয় ইয়াৰে, দেখিছেনে। আৰু দুইজনী এইফালে কৰি আছোঁ, একেবাৰে কাপোৰ কৰিবলৈ জেগা নোহোৱা হৈ গৈছে, মানে যোনটো তলত পাৰি লওঁ আমি কাপোৰটো, সেই কাপোৰটো আমাৰ নাটনি হৈ গৈছে, সেইটো কাৰণেহে এনেকুৱা হৈছে। কিন্তু এনেই কৰা জেগাটো আমাৰ বহুতেই বহল হয় বাৰু। চাই থাকক এনেকৈয়ে। আৰু এইফালে কৰি হ'ল, এইটো ডিজাইন দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা লাগিছে। পাৰিটো অকণমান বেলেগ ডিজাইনত দিছোঁ, আগতেও দেখুৱাই থাকোঁ বাৰু এইটো ডিজাইন মই। আৰু এইফালে এনেকৈ কাপোৰখিনি মেলি থোৱা আছে, বৰ বেছি কৰা হোৱা নাই। আৰু এইফালে মেখেলাখনো হৈ গ'ল, আৰু তাই এইফালে কৰিলে এখন মেখেলা কৰি আছে চকলেট কালাৰত পখিলা এজনী, আৰু ইফালে হৈ গ'ল পেৰট গ্ৰীণ কালাৰৰ চাদৰ এখন, আৰু ইফালে য়েল্ল' এখনো হ'ল। চেম ডিজাইন হয়, কালাৰটোহে বেলেগ হয়। আৰু এইফালে হোৱাইট কালাৰৰ চাদৰ এখনত নেভি ব্লু কালাৰৰ এইফালে ফুল ডিজাইন এটা কৰিছোঁ। আৰু এইফালে চেম ডিজাইনে হয় আপেল কালাৰৰ কাপোৰ এযোৰত, সেয়া দেখিছেনে, নেভি ব্লু কালাৰত কৰিছোঁ। কেনেকুৱা লাগিছে বাৰু কম্বিনেশ্যনটো? বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু ইমানো বেয়া হোৱা নাই বাৰু, ব্লু আৰু আপেল কালাৰৰ যোনটো কম্বিনেশ্যন। আৰু এইফালে আকৌ ব্লুতে ব্লু কৰি পেলাই লতা ডিজাইনটো কৰিলোঁ এনেকৈ। লতা বুলিও একজেক্টলি ক'ব নোৱাৰি, কিন্তু মই লতা বুলিয়ে কওঁ। আৰু দেখিছেনে, একেবাৰে চুটি লতা মানে। আৰু এইফালে ডিজাইনটো, চাদৰৰ ডিজাইনটো চাওক, একেবাৰে চিম্পলকৈও নহয়, অকণমান ডাঠকৈ কৰি দিছোঁ বাৰু ভিতৰৰ অংশ। আকৌ এইফালে বেবী পিংক কালাৰ কাপোৰ এযোৰ চেম ডিজাইনে কৰিছোঁ, ব্লেক কালাৰ দি পেলাই কৰিছোঁ। আৰু যোনখিনি দেখাব পাৰিছোঁ সেইখিনি দেখাইছোঁ, আৰু বহুতখিনি কাপোৰ কৰিছোঁ বাৰু আজি। আকৌ এইফালে য়েল্ল' কালাৰ কাপোৰ এযোৰ চেম ডিজাইনে হয়, ৰেড কালাৰ দি কৰিছোঁ। কেমেৰাত অকণমান কালাৰটো বেলেগ আহিছে, এয়া চাওকচোন কেনেকুৱা লাগিছে। আৰু এইকণতে আপোনালোকক কথা এটা ক'ম বুলি ভাবিছোঁ, যিহেতু স্ক্ৰীণৰ ডাবল স্ক্ৰীণ আৰু ছিংগল স্ক্ৰীণৰ অফাৰ চলি আছে আপোনালোকে জানেই। গতিকে আপোনালোকে যদি লাগে, তেতিয়াহ'লে মোৰ নাম্বাৰটোত নহয়, 8135056019 সেই নাম্বাৰটোত নহয়, আপোনালোকে 9395716330 এই নাম্বাৰটোতহে আপোনালোকে কণ্টেক্ট কৰিব। আৰু অকল ধৰক স্ক্ৰীণ পেইণ্টিঙৰ অকল প্ৰিণ্টিং স্ক্ৰীণখনৰ বুলিয়ে নহয়, এনি বস্তু যি লাগে আপোনালোকক, তাতে আপোনালোকে কণ্টেক্ট কৰি ল'ব। যিহেতু মই ঘৰত
ঘৰত নাথাকোঁ আপোনালোকক বাৰে বাৰে কৈয়ে আছোঁ আৰু বহুতে মোক মেছেজ কৰি থাকে কিন্তু মই একো বস্তু দেখুৱাব নোৱাৰোঁ যিহেতু মই ঘৰত নাথাকোঁ ন আৰু মোৰ ষ্টক মোৰ ওচৰত নাথাকে আৰু য'ত ষ্টক আছে তাত আপোনালোকে ডাইৰেক্ট খবৰটো লৈ পেলাই অৰ্ডাৰটো দিলে তেতিয়া খুব বেছি ভাল হয় সেইটো কাৰণে আপোনালোকে সেইটো নাম্বাৰতহে আপোনালোকে কণ্টেক্ট কৰিব আৰু এইফালে মেলি থোৱা কাপোৰখিনি অকণমান তলৰ পৰা মই দেখুৱাই দিছোঁ যিহেতু ৰেলিঙত এনেকৈ মেলি থোৱা আছে আৰু সেইফালে আমাৰ মানুহবোৰ পূৰা আজি বিজি ঘৰতে পূৰা আছে সকলোৱে আৰু ওপৰলৈ গৈ পেলাই অকণমান কাপোৰখিনি মই এনেকৈ দেখুৱাই দিছোঁ কাপোৰখিনি অকণমান এনেকৈ দেখুৱাই দিওঁ আপোনালোকক এইখিনি কাপোৰ আৰু এইফালেও এনেকৈ মেলি থোৱা আছে এইখিনি কাপোৰ এইফালে মেলি থোৱা আছে আৰু এইফালে এনেকৈ মেলি থোৱা আছে এনেকৈ সকলোবোৰ কাপোৰ মেলি থোৱা আছে আৰু মোৰ এটাই ভাল লাগিছে যে মই যিহেতু ভিডিঅ'ত দিছিলোঁ যে দুদিনৰ কাৰণে ঘৰলৈ আহিছোঁ আৰু এই দুদিন আপোনালোকক কাপোৰ অৰ্ডাৰ কৰিবৰ কাৰণে টাইম দিছিলোঁ আৰু এই দুদিনত ইমানেই কাপোৰ অৰ্ডাৰ আহিছে যে 100যোৰ ওপৰত হৈ গ'ল আৰু ইমানখিনি কাপোৰ মই এতিয়া কৰিব পাৰিম নে ঠিকনা নাই আজিতো ইমানখিনি কৰিলোঁ আজি 30যোৰমান 35যোৰমান কৰিছোঁ আজি মানে কৰিছোঁ আৰু বাকীখিনি কাইলৈ কৰিম বুলি ভাবিছোঁ পৰহিলৈতো মই যামগৈ সেইটো কাৰণে এই দুদিনত যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক কৰি দিম আৰু এইখিনি আৰু বহুত ভাল লাগিছে আপোনালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে এতিয়া প্ৰায় 3টামান বাজিলে আবেলি গতিকে আজি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ কাপোৰবোৰটো আপোনালোকক দেখুৱাই থাকোঁ গতিকে আকৌ ইয়াতকৈ ভিডিঅ'টি বেছি দীঘল নকৰোঁ আৰু যদি পাৰোঁ আকৌ কাইলৈ কৰা কাপোৰখিনিৰো ভিডিঅ' এটা লৈ আহিম আপোনালোকৰ ওচৰলৈ আৰু ইয়াতে ভিডিঅ'টি এতিয়া আজি সমাপ্ত কৰিম সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি একেলগে চাই থকাৰ কাৰণে আৰু আপোনালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে খুব ভাল লাগিছে আৰু বহুত বহুত ধন্যবাদ সকলোলৈকে আৰু ভিডিঅ'টি আজি ইয়াতে সমাপ্ত কৰিছোঁ